আয়ো দেউতা পিতাম্বৰ চেনী মাইকটো অলপ দিনৰ আগত মাৰিলোঁ। এয়া আকৌ কোন আহিলে? চেনী মাইক কোনোবা ৰিলেশ্যনৰ মানুহ নেকি? এ বাহ, যি দেখিছোঁ ভাঙি দিব দেখোন এতিয়া। কোন কোন? কোনে ধক ধকাইছিলেনো? পাতককে নাইকিয়া হৈ গ'ল। কেনেবাকে আকৌ কুকুৰ নেকি? কুকুৰ নহয়। কুকুৰ হ'লেতো ভাই ইমান ধাম 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 মাৰিব নোৱাৰে। কুকুৰৰ গাততো ভাই ইমান তাকত নাই। মোৰ মতে চেনী মাই ৰিলেশ্যনৰ কোনোবা ভুতুনিয়ে হ'ব, বদলা ল'বলৈ আহিছে চাগে। ৰাম, 12টা বাজিলে। এই 12টা বজাৰ লগালগে ভূতবোৰ যে ৰখি নাথাকে দেই, চিধা আহিব। মুঠতে শান্তি নাইকিয়া হ'ল আৰু। যি দেখিছোঁ কোনোবা দিন মিছন এটা কৰি গোটেই গাঁৱৰ ভূত একদম বুঢ়া পাত ফেৰালৈকে মাৰিব লাগিব, নহ'লে জীৱনত শান্তি নহয়। হাঁপুৱাই দিলে। দেখো যে হাই ভিতৰলৈ আহিলোঁ, আকৌ আহিলে। এইবাৰ এইফালেহে যাওঁ। জেঠু ক'ত গ'ল? পাচাব কৰিবলৈ গ'ল নেকি? পাচাব কৰিবলৈ নাই যোৱা। পাচাব কৰিবলৈ গ'লে জেঠুৱে মোকো জগাই দিয়ে নহয়। অ' জেঠু, জেঠু। তহঁতি চেনী মাই ভুতুনি পেহীয়েকৰ পুতেক নে জেঠাইকৰ পুতেক হা? তহঁতি ক'ত পলাইছ? ক'ত পলাইছ হা? জেঠু দেখোন আগফালে আছে। কি হ'ল? জেঠু, জেঠু, কি হ'ল? কি দেখিলে আপুনি? পাতককে এহেঁত দুটা ক'ত ফুটি দিলে? খাটাং, এহেঁত দুটা চেনী মাই ভুতুনি ভতিজা চতিজাই হ'ব। ইমান হুলস্থুলতো ই সাৰ পোৱা নাই দেখিছা? ই যে মৰিবলৈ পালে সংসাৰ কথা ক'ব নোৱাৰে। ড্ৰাইভাৰ তই উঠ নে নুঠ? আকৌ ভূতে দৰ্জা ধমধমাইছেহি। পাৰো গতো হ'ব। এই দুদিনমানৰ আগত হেলিকপ্টাৰ লৈ মাৰিছিলোৱে, মানে আকৌ আহিলে। শুবলৈ খাবলৈ যে আনকি নাইকিয়া হ'লে বপা। হেলিকপ্টাৰ লৈ মাৰিছিলোৱে, আকৌ আহিলে। আৰু কিমান মাৰিম? ৰাম, আকৌ ভূত আহিলে নেকি? যি দেখিছোঁ মই ঘৰলৈহে যাবগৈ লাগিব। জেঠুহঁতৰ গাঁৱত ইমান ভূত অলপ দিনৰ মূৰে মূৰে আহিয়ে থাকে। ৰ'ব ড্ৰাইভাৰ দা, ময়ো গৈছোঁ। বাপেহঁতক জগাই দেগে। আজি ইমান দেৰিলৈকে শুই আছে, উঠিবলৈ দেখা নাই। দেউতাহঁতে চাগে ৰাতি 10টালৈকে চিনেমা চাব পায়, সেইকাৰণে ইমান দেৰিলৈকে শুই আছে। ৰ'বা, মই জগাই দিওঁগে। ড্ৰাইভাৰটো ইমান দেৰিলৈকে মৰি আছে, তাক মইহে জাৰোঁগে। এতিয়ালৈকে গোহালিৰ পৰা গৰু উলিয়াবলৈ দেখা নাই। দেউতা, কালি তোমালোকে হলিউডৰ চিনেমা চালা নে বলিউডৰ? ইমান দেৰিলৈকে শুই আছে যে। গেটগেৰি শুবলৈ ৰাতিটো হোৱা নাই, টোপনি ক্ষতি। মোৰতো চিনেমা চালো, শুবলৈ নিদিয় কেলে হা? নিজেতো ৰাতি পুৰা ফুষ্টি মাৰি শুই থাকা। দেউতাহঁতে একদম ৰাতিপুৱালৈকে চালে যেন পাইছো দেই চিনেমা। টোপনিয়ে পূৰ হোৱা নাই। দেউতাহঁতে ৰাতি পুৰা মাৰপিট চিনেমা চালে চাগে, সেইকাৰণে পুৰা খঙত আছে। ভূত? ভূত? আমি যে ৰাতিটো হোৱা নাই, 4:50 শুইছো। ভূতক বিচাওঁতে গোটেই ৰাতিটো গুচি গ'ল। তেওঁতে তোক বিচাৰি নাপালো। ক'ভূত মানে বতে কোৱা মতেতো চেনীমাই ভুতুনি ভাগৰ ৰিলেশ্যনৰে কোনোবা হ'ব। চেনীমাই ভুতুনিয়ে মৰা নিচিনাকে ভূতকেইটাইও দৰ্জা তেনেকুৱা দাম মাৰিছে। আপোনালোকে ক'ত গম পাব? যিয়ে ফুটি মাৰি শুৱে, মানুহ মৰিলেও ক'ব নোৱাৰে। অকমান শুয়ে ল, গুণলৈকে আকৌ ভূতে আহি কিবা বিহু দেখুৱাই। বাপেৰৰ ওচৰলৈ যাওঁ। মই যে নেযাওঁ দেই দেউতাহঁতৰ পৰা মাৰ খাবলৈ। মোক মাৰিবই লৈছে
কথামটি মই বাচি আহিছো। ড্ৰাইভাৰে কোৱা মতেতো ভূতে বোলে দৰ্জাত একদম ধাম 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 পুৰা মাৰিছে। আমি দুইজনীয়ে তেওঁ গম নাপালো নে? আমিনো ক'ত গম পাম মা? আমাৰ দুইজনী টোপনি যিহে গধুৰ। মই যে বিছনাত পৰি দিয়া লগালগ সংসাৰৰ কথা ক'ব নোৱাৰো। হে থেপাইদাক মাতি নি ভাত খোৱালি? কিহেদি ভাত খোৱালি? ব্ৰইলাৰ মাংস। থেপাইদাক বহুত দিনৰ পৰা ভাত এসাঁজ খুৱাম বুলি মনতে ভাবি আছিলো। বিহুতে মাতি নি খুৱাই দিলো আৰু। থেপাইদাক খাবলৈ মাতিছ? আমাৰকেইটাকো দেখোন খাবলৈ মাতিব পাৰিলিহেঁতেন। আমাৰকেইটাকো খাবলৈ মতা হ'লে তহঁতি যে একদম দুখীয়া হৈ নাযাওঁ। বেয়া নাপাবি, ব্ৰইলাৰ এপোৱাহে নিছিলো। গোটেইবোৰকে মাতিলেনো কি হ'ব যদি খুৱাব নোৱাৰো। আৰু সৰহ মানুহ হ'বলৈ হ'লে এপোৱা মাংসনো কাৰ নাকত দিবি? হ'ব দে পিতো। থেপাইদা বোলো ঘৰত আছেনে? মই কটীয়া। বা কটীয়াটো যে বৰ ধুনীয়া সময়ত আহিলে দেই। গেটগেদি বৈ কটীয়াকে পঠিয়াটো বাপেৰক জগাই দিবলৈ। বলা কেনেবাকে মাৰ খালে কটীয়াহে খাব। আৰু তাক বাৰু আমাৰ এওঁ পাতককে একো নকৰে। কটীয়া কালি ৰাতি আমাৰ ঘৰত বেলেগ ডাঙৰ ঘটনা হ'ল নহয়। আমি দুইজনীয়ে ক'বই নোৱাৰো, এতিয়াহে গম পাইছো। ডাঙৰ ঘটনা? কি ডাঙৰ ঘটনা? ভুচলি উঠা মুখ হাত ধুই লওঁগে ব'লা। ৰাতিটো ঘূৰি ফুৰা ওপৰৰ পৰা তললে কেনেকুৱা বিষ উঠিছে। জেঠু আজি মালে ফোন কৰি দিব দেই। মই ঘৰলেহে যামগে। ভুচলি তুমি ক'ব নোৱাৰা হ'লা নেকি? মোক এৰি থৈ আকৌ কেলে ঘৰলৈ যাবাগে? আপোনালোকৰ ইয়াত যিহে ভূত, এদিনো শান্তিত শুব নোৱাৰি, সদায় ভয়ে ভয়ে শুব লাগে। আৰে ভুচলি তুমি বাৰ্ডেন কিয় লৈছা? তেহেঁতৰ ঠিকনা লগাম নহয়। এতিয়া মুখ হাত ধুই লোৱা, তাৰপিছত কটীয়াহঁতৰ ওচৰলৈ যাম। আজি হ'ব ইপাৰ নহয় সিপাৰ। কলডিল থেপাইদা, এয়া কি শুনিছো হয়নে? দেতা পিতাম্বৰ। কটীয়া তোৰ যে আয়ুস বহুত দীঘল, তোৰ নাম লৈছিলোহে, তই পাই গলিহি। তই যে পতককে মৰি ভূত নহ। মতা ভূত? মতা ভূত। মোৰ মতে সেই দুটা চেনিমাই ভুতুনি অঙহী বঙহীয়ে হ'ব। তেহেঁতি চেনিমাই ভুতুনিক মৰা বদলা ল'বলৈ আহিছে। কালি ৰাতি তোৰ ঘৰৰ পৰা ভাতকেইটা খাই আহি শুই দিলো। চাহাই 12টামান বাজিছে, দৰ্জাত এনেকুৱা ধাম 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 কোবাইছে। জাহাই দৰ্জা খোলো পাতককে ফুটি দিয়ে। খিৰিকী ফুটাই পাৰ হৈ গৈহে দেখিছো দুইটাই দৰ্জাত একদম কাটক 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 পুৰা মাৰি আছে। তাৰ পাছত আৰু কি, খেদি গলো, কাহাপ ফুটি দিলে আও। ভুচলি, মই, ড্ৰাইভাৰ আমি তিনিটাই 4:30 বজালৈকে বিচাৰিলো। বিচাৰি নাপালো। ক'ত ফুটি দিলে আও।